खुलुमबाय बे समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां जनायाव सासे ड्राग्स फालांगि गुलि गावदों जनाय महकुमानि जनाय पुलिस थाना साखाथियाव सप्ताहि हाथायाव प्राय 10:30 रिंगासोआव 2 नं श्रीरामपुरियाव गामिनि ड्राग्स फालांगिरि बिश्वजित खारखौ आथिङाव गुलि गावनानै जोखोम खालामदों जनाय पुलिसा जोखोम जानाय ड्राग्स फालांगिरिखौ जनाय खोन्दो गुदि देहा फाहामसालियाव थिसननाय जादों पुलिस बिफाना मिथिनो हानाय बादिब्ला जनाय पुलिस थाना साखाथि जनाय देवबार सप्ताहि हाथायाव ड्राग्स फानबाय थानायखौ स्रोत सुलुंनिफ्राय मिथिनानै एरेस्ट खालामनो थांनायाव ड्राग्स फालांगिरिया गोबौ हाथियारजों गाग्लोबनो नाजानायाव गावखौ रैखा खालामनो थाखाय पुलिसा गुलि गावो ड्राग्स फालांगिरि बिश्वजित खारनिफ्राय 70 निफ्राय 80 ग्राम ड्राग्स आरो 12,000 रां बोखांनो हादों होननानै एसडिपिअ भरगब मणिदासआ फोरमायथिदों एनकाउंटर माने এনেকুৱা হয় আমি বহুত দিনৰ পৰা আমি এই ড্ৰাগছৰ বিপক্ষে আমি লাগি আছো আমাৰ খবৰ আছিলে বিশ্বজিৎ কাৰ্ডক তেখেত অলৰেডি 2020 চনত আপোনালোকে চাগে বাতৰি পৰিৱেশন কৰিছিলে ড্ৰাগছ কেছত জেললৈ পঠিওৱা হৈছিলে আৰু সেই খবৰৰ ভিত্তিত আমি বিভিন্ন মাধ্যমত বা বিভিন্ন চৰ্চত আমি কিছুমান খবৰ লৈ গম পাওঁ যে বিশ্বজিৎ কাৰ্ডঙে আকৌ পুনৰ ব্যৱসায় কৰিছে জোনাই অঞ্চলত আমাৰ জোনাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু আজি আমি এক যুটীয়া অভিযানত বিশ্বজিৎ কাৰ্ডঙক আমি হাতেলতে ড্ৰাগছৰ সৈতে আমি ধৰিবৰ কাৰণে সক্ষম হৈছোঁ আৰু আমি যেতিয়া ড্ৰাগছৰ সৈতে ধৰিবলৈ আমি যাওঁ তেতিয়া বিশ্বজিৎ কাৰ্ডঙে আমাক এখন চোকা অস্ত্ৰৰে মাৰিবৰ কাৰণে আমাক খেদি আহে খেদি অহাৰ ফলত আমাৰ নিজৰ আত্মৰক্ষাৰ কাৰণে আমি বিশ্বজিৎ কাৰ্ডঙক আমি তাতে এনকাউণ্টাৰ কৰিবলগীয়া হয় আমি আৰু তেখেতৰ এনকাউণ্টাৰ কৰাৰ সময়ত আমি ভৰিলৈ চাই পোৱা এক যায় গুলি ফুটোৱা হৈছে আৰু আমি বিশ্বজিৎ কাৰ্ডঙৰ পৰা মোটামুটি 70 পৰা 80 গ্ৰামৰ ভিতৰত আমি ড্ৰাগছ ৰিকভাৰী কৰিবলৈ সক্ষম হৈছোঁ লগতে 12,000 টকা উদ্ধাৰ হৈছে আৰু আমাৰ সন্দেহ হয় যে বিশ্বজিৎ কাৰ্ডঙে জেল যোৱা স্বত্বেও আকৌ ড্ৰাগছৰ নেক্সাছৰ লগত জড়িত হৈ এই জোনাই অঞ্চলত ড্ৰাগছৰ বিক্ষোভস্ব বিয়াই আছে কেইদিনমান আগতে আপোনালোকক আমি কানি ধৰি কিনে আমি ইয়াৰ পৰা উদ্ধাৰ কৰিছিলোঁ আৰু আপোনালোকে বাতৰি পৰিৱেশন কৰিছিল আৰু আমি আগতেও কৈছিলোঁ যে আমাৰ এই ড্ৰাগছৰ বিপক্ষে যিখন যুদ্ধ চলি আছে সমগ্ৰ অসম পুলিচতে পৰা আৰম্ভ কৰি বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত ড্ৰাগছৰ আমাৰ অসম পুলিচে ধৰি আছে জোনাই অঞ্চলতো আমি এই ড্ৰাগছ উলিয়াই পোখাই নিৰ্মূল কৰিবৰ কাৰণে আমি চেষ্টা কৰিম আৰু যিসকল মানুহে আমাক সহযোগিতা ৰাখিব তেখেতলোকলৈ আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন তেখেতলোকে অলৰেডি আপোনালোকক কৈছোঁৱেই যে আমাৰ যেতিয়া আমি তেখেতক ধৰিব যাওঁ তেখেতে আমাৰ যিখিনি আমাৰ চৰকাৰীভাৱে থকা ৱেপেন্স তেখেতে আঁৰি ৰাখিব বিচাৰিছিলে আৰু এই চোকা অস্ত্ৰখনেৰে আমাক তেখেতে আক্ৰমণ কৰিব বিচাৰিছিলে তাৰ কাৰণে আমাৰ নিজৰ প্ৰতিৰক্ষাৰ কাৰণে আমি তেখেতলৈ এক যায় গুলি ফুটোৱা হৈছে আৰু তেখেতৰ পৰা পৰ্যাপ্ত পৰিমাণৰ ড্ৰাগছ গুলিটো তেখেতৰ ভৰিত লগা গৈছে আমি ভৰিলৈ পোৱাই কিনে আমি গুলিয়া হৈছে তেখেতক ৰখাবৰ কাৰণে আজি প্ৰায় 11:30 বজাত জোনাই ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থানীয় পুলিচ থানাৰ পৰা বিশ্বজিৎ কাৰ্ডং নামৰ এজন যুৱকক ইয়াতে বুলেট ইঞ্জুৰি হোৱা বুলি পিনি আমাৰ জোনাই ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাৰ কাৰণে লৈ আহে আৰু আমি হিষ্ট্ৰীৰ পৰা গম পালোঁ এওঁ ড্ৰাগছৰ লগত জড়িত আৰু 10:30 বজাত বজাৰৰ মাজমজিয়াতে এনকাউণ্টাৰ হোৱা বুলি গম পাওঁ আৰু বৰ্তমান যিটো বুলেটটো সোঁ ভৰিৰ কলঙনতে আছে আৰু আমি গুলিটো এতিয়াও ভিতৰতে আছে আমি এক্সামিনেশ্যন কৰি প্ৰাইমেৰী ট্ৰিটমেণ্ট কৰি আমি ধামাৰী চিভিল হস্পিটেলত কেছটো ৰেফাৰ কৰি দিছোঁ